মোৰ পৰিচয়টো ওচৰত লওক। সেইটোৱে ওচৰত লওক। কি বুলি কয় ভূত কোনো কাম নকৰে এলেহুৱা অকল ঘূৰি ফুৰা যিদিনাই মৰা কিন্তু IMC পৰিচয় হৈছে মোৰ ৰোগী ষ্টাৰ ৰেংক ঢেৰ ডাঙৰ ৰেংক নহয় জাষ্ট বিজনেছটো আগবাঢ়িছোঁ কিমান পাওঁ কিমান নাপাওঁ সেইটো বাৰু বিশেষ নকওঁ কাৰণ আগৰ আমাৰ লিডাৰসকলে যিটো পাই গৈছে কৈছে নিশ্চয় সেইটোকে পাম বুলি ভাবি আছোঁ পোৱাটো এতিয়ালৈকে হোৱাগৈ নাই এই মাহত ফাইনেল মোৰ পৰীক্ষা বুলি ক'ব লাগিব ফাইনেল এই মাহ ক্লিয়াৰ হ'লেহে মানে চিকিউৰ হ'ব বুলি ভাবিছোঁ ৰেংকটো ঠিক আছে এতিয়া আপোনালোকে সকলো IMC কৰিছে নহয় জানো IMC হেড অফিচ ক'ত ক'লে IMC মেনুফেকচাৰ ক'ত ক'লে IMC কি প্ৰডাক্ট আপোনালোকৰ আগত উলিয়াইছে কি প্ৰডাক্ট তৈয়াৰ কৰিছে তাৰ বিষয়ে আপোনালোকে জানে দেখোন IMC কি প্ৰডাক্ট লৈ আহিছে প্ৰডাক্টটো কেমিকেল নে আয়ুৰ্বেদিক নে অৰ্গেনিক নে কি প্ৰডাক্ট কেনেকুৱা ধৰণৰ প্ৰডাক্ট লৈ আহিছে আপোনালোকৰ মানুহৰ ঘৰলৈ যাওঁতে ধৰি লওক আপোনালোক কি বুলি কয় IMC বিষয়টো লৈ জাষ্ট মানুহ ঘৰত মই কৰিলে আপোনালোকে ক'ব কি বুলি প্ৰথম ক'ব কি বুলি ক'ব কওকচোন নাই নকয় নি কোনো একো কয় ন কি বুলি কয় আয়ুৰ্বেদিক ন ঠিক আছে বাৰু আপোনালোকে আয়ুৰ্বেদিক বুলিয়ে কয় কিন্তু কোম্পানীটোৰ নামটো প্ৰথম ক'ব লাগিব ন হয় ঠিক আছে আমি এটা সংস্থাৰ লগত জড়িত আছোঁ সেই সংস্থাটোৰ নাম হৈছে কি হৈছে IMC ন IMC বুলি ক'লে আমি জানো কি হাৰ্বেল আয়ুৰ্বেদিক হয় ন অৰ্গেনিক হয় লগতে কি আছে চাৰ্টিফিকেটবিলাক WHO GMP খালা হয় ন আয়ুৰ্বেদ এই এটাইখন চাৰ্টিফিকেট আছে আছে ন আছে হা ঠিক আছে তেওঁলোকে প্ৰশ্ন কৰে ন যে ইমান দিনে আমি এলোপেথিক খাই আছোঁ আয়ুৰ্বেদিক কি কাৰণে খাব লাগে কিয় খাব লাগে কয় নাপাওঁ কৰে নিশ্চয় তেতিয়া কি উত্তৰ দিয়ে আপোনালোকে ঠিক আছে আয়ুৰ্বেদিক মূল মন্ত্ৰটো হৈছে কি জানানে আপোনালোকে আয়ুৰ্বেদ আপোনাৰ নিৰোগ জীৱন ব্যৱস্থা আয়ুৰ্বেদিকটো ট্ৰিটমেণ্ট নহয় বা ঔষধ নহয় বেমাৰীয়ে খালে ঔষধ হয় ভাল মানুহে খালে কি হয় নিৰোগ জীৱন হয় ৰোগ নিৰাময় হয় নহয় জানো এইটো এটা প্ৰটেকশ্যন হয় হয় নহয় গতিকে সকলো মানুহে খাব পাৰে ইয়াত যদি মানে বেমাৰ হৈ থকা মানুহে খায় তেতিয়াহ'লে ট্ৰিটমেণ্ট হয় তাৰ পৰিমাণটো বেলেগ হয় বা তাৰ ৰিজাল্টটো বা তাৰ যিবিলাক প্ৰডাক্টৰ মানে সেইটো বেলেগ কেনেধৰণে দিব লগা হয় কিন্তু এনেই আমি যেনে সৰ্বসাধাৰণ মানুহে খালে বেমাৰৰ প্ৰটেকশ্যন গতিকে আমি IMC কি কৰিব লাগে ইউজ কৰিব লাগে আপুনি ল'ব লাগে লৈছোঁ নাই আমি আৰু সেই কথাখিনিকে আমি মানুহৰ আগত প্ৰকাশ কৰিব লাগে লাগে নাই লাগে ঠিক আছে কৈছে আৰু লগতে আপোনাৰ জেনেৰেল পানীত টিউৱাজ বা হেজ বাছৰ কি হৈ আছে কি ডিফাৰেঞ্চ দেখিছে আপোনালোকে নিশ্চয় কিবা এটা দেখিছে পৰিৱৰ্তন নহয় জানো হয় এইটোৱে কেপাচিটি এক্টিভেটৰ গছ বা এক্টিভ কৰি ৰাখিব সদায় গছৰ আয়ুসটো বঢ়াব মাটিৰ উৰ্বৰতা ক্ষমতাটো বঢ়াব এই দুইটা মাৰকচোন আপোনালোকে যিখন বাগানত আপোনালোকে কেমিকেল মাৰি আছে ধৰি লওক প্ৰতি বছৰে 3বাৰ কেমিকেল মাৰে সেই বাগানখনত আপুনি যদি 1 বছৰ ইয়াক ইউজ কৰে তেতিয়াহ'লে মৰণি প্ৰথমবাৰ হোৱাৰ পাছত ছেকেণ্ড দুবাৰ ইউৰিয়া নেমাৰিলেও হ'ব সস্তা কৰিব নাই আৰু 1 বছৰ যেতিয়া আপোনাৰ এই প্ৰডাক্টকেইটা ইউজ কৰিলে নেক্সট বছৰ সেই বাগানখনত আপোনাৰ যিটো পোক পৰুৱাটো একেবাৰে নাইকিয়া হ'ব কমি যাব মানে কেইবাটাও কষ্ট হয় সেইখিনিকে বুজাব লাগে মানে
মই এইকেইটা মানুহ মোৰ নিজৰ বাগানত আমাৰ চিনিয়ৰৰ লগত তাৰপৰা মই ইউজ কৰিলোঁ মোৰ বাগানত প্ৰডাকশ্যনটো এতিয়াও আগতে যিখিনি আছিলে সেইখিনিতকৈ বহুত আপডেট হ'ল ৰিজাল্ট পোৱা মানুহ আপোনালোকৰ চকুৱাত কিন্তু আপোনালোকে মাত্ৰ প্ৰমোট কৰিব লাগে ইয়াৰ গুণাগুণখিনিৰ ওপৰত ক'ব লাগে তেওঁলোকে যদি কয় বোলে নহয় ঢেৰ কোম্পানী আহিছে ঠিক আছে ঢেৰ কোম্পানী আহিছে আপোনালোকে নিজে ইউজ কৰিব মই এই দুটা প্ৰথম প্ৰডাক্ট আপোনালোকক ফ্ৰীকৈ দি থৈ গৈছোঁ যদি ৰিজাল্ট নাপায় তেতিয়াহ'লে মোক নালাগে পইচা দিব যদি ৰিজাল্ট পায় কিন্তু পইচা দিব লাগিবই লগতে আইডিটো খুলি আপোনালোকে ইউজ কৰিব লাগিব মই আকৌ 100% মানুহক কৈ থাকোঁ লওক আপোনালোকে নালাগে পইচা দিব দিলোঁ আৰু খালি এখন বেলেগ মানে মই যিমতে কম সেইমতে মাৰিব লাগিব কিন্তু বেলেগে মাৰিলে মানে নহ'ব আকৌ কেনেকৈ মাৰিছে মই চামাব আপুনি নিজে মাৰিছে বা কাৰোবাৰ মাৰিছে কাৰণ মই জানো 100% ৰিজাল্ট পাবই আৰু তেনেকুৱা গাৰাণ্টি দিয়া ইয়াক খালোঁ কোনো সময় খাই দিলে খাব পাৰোঁ আপোনালোকে সম্পূৰ্ণ কম কৰিছে কিন্তু আমাৰ ইয়াত চলি আছে কিয় মানে চলি আছে আমাৰ মানুহখিনি চিৰিয়াছ নহয় হয় নহয় সেইটো কাৰণে চলি আছে ইয়াত এমনটো এতিয়া মই দেখাব বিচাৰিছোঁ আপোনাক এইটো হৈছে নিমখটো এইটো কাৰণে লৈছোঁ আমাৰ মুখখন ঘামিলে নিমখ ওলায় নিমখৰ ফলত জংচনে যদি এইটো মানে ক্লিনটো ভঙে তেতিয়াহ'লে এটা পলেটটো কেনেধৰণে বহে তাকে মই আপোনালোকৰ ডেমো হিচাপে দেখাব বিচাৰোঁ আমাৰতো ঘঁহিলে কি হয় মুখবিলাক ঘামেহে বেছিকৈ ঘামে কেতিয়ালৈ ঘামে মুখৰ যিবিলাক বিন্ধা আছে ছালৰ যিবিলাক বিন্ধা আছে সেই বিন্ধাবিলাক খোলা কৰি দিয়ে নিজৰ উজ্জ্বলতাটো আহে যিটো আহিব লাগে সেইটো আহে কিন্তু ইয়াত সেইটো মাৰি চুলে মুখখন মিহি লাগে কিন্তু কামত নাহে মানুহবিলাকে কয় মানুহজনীয়ে যে কি খায় মদ নাখায় ভাং নাখায় চাদা চুন নাখায় কেঞ্চাৰটো কেনেকৈ হ'ব গতিকে কেঞ্চাৰ বেমাৰটো আমাৰ এইবিলাকৰ পৰাই হয় ফ্ৰেয়াৰলিৰ পৰাই হয় এইবিলাকৰ পৰা হাত সাৰি থাকিবৰ কাৰণে যে আমাৰ প্ৰডাক্টটো বিক্ৰী হ'ব বুলি মই ক'বলৈ যোৱা নাই যিটো স্বাস্থ্যৰ পক্ষে হানিকাৰক সেইটো আমি ল'ব নালাগে সেই কথাখিনিকে মানুহক ক'ব লাগে বুজাব লাগে চাব আমাৰ আইএমচিটো এটা দিছে আৰু এটা আপোনাৰ ক্লিন এণ্ড ক্লিনটো যিটো বজাৰত পায় এইটো দাম হৈছে ৭৪ টকা মানে কি হ'ল চক এইটো ক্লিন এণ্ড ক্লিয়াৰ দিয়া কি হ'ল দাঙি চক এইটো দাঙি যাব আৰু অকণমান দেৰি পাছত কি হ'ব এটা চামনি কৰিব দেখিছেনে প্লাষ্টিকৰ এতিয়া চাই লওক এইটো ক্লিন এণ্ড ক্লিয়াৰ দিয়া দাঙি চক এইটো গতিকে আপোনালোকে ঘৰখনত এই আইএমচি দুটা পায় ইয়াৰ দুবিধ পায় যিকোনো এবিধ আপোনালোকে লওক আপোনালোকৰ ছালৰ সৌন্দৰ্যতা বৃদ্ধি হ'ব আৰু কোনোদিনে ছালত বেমাৰটো নহ'ব এদিনৰ পইচা যাবলৈও আছে দৰমহা কাটিব আজি যুগত আজি যিটো পৰিস্থিতি চলি আছে আজি গভৰ্ণমেণ্টখন যিখন চলি আছে আপুনি যদি চাকৰি ৰেগুলাৰ নাযায় তেতিয়াহ'লেতো হয়তো আপোনাৰ মাহেকৰ দৰমহাটো বন্ধ কৰি ৰাখিব পাৰে নাই আপুনি যিমানখিনি ক্ষতি কৰিছে সেইখিনিৰ পইচাটো আপোনাৰ নিদিবও আছে আৰু এতিয়া বৰ্তমান নাই দিয়া মই এজন মানুহক দেখিছোঁ আজি 15 দিন তেওঁ ডিউটিলৈ নগ'ল কিয় নগ'ল আগত তেওঁ আগত ফাঁকি মাৰি থৈছে কিন্তু এই মাহত দৰমহাটো একেবাৰে কট কৰি ৰাখি থৈছে কাটি থৈছে দিয়া নাই বৰ্তমানলৈকে তেতিয়াহ'লে তেওঁ আজি চাকৰি ডিউটি এৰিও ইয়াত শিকিবৰ কাৰণে আহিছে কি কোনটো প্ৰডাক্টনো কিহৰ কাৰণে ভাল কোনটো প্ৰডাক্টে কি কাম কৰে তেওঁ অকল ডাইজেষ্ট খাইছে ডাইজেষ্টটো ভাল বুলি পাইছে গতিকে আপোনালোকৰ আগত প্ৰকাশ কৰিছে ৰিজাল্ট পায় ন প্ৰতিটো প্ৰডাক্টৰ ৰিজাল্ট গতিকে খোৱাত কি হয় না খালি ডিজিজটো কথা জানিব লাগিব শিকিব লাগিব নিজে নাজানিলেও আমাৰ মানে আমাৰ আয়ুৰ্বেদিক ডক্টৰ বুলি কয় আমাৰ কোম্পানী ডক্টৰ বুলিয়ে কয় মানুহ চবেই চান্ততাৰ লগত পৰামৰ্শটো কৰি ল'লে হ'ল মানে ডিটেইলছ গোটেই কথাখিনি সবিশেষ তেওঁলোকে ক'ব যদিও আমাৰ চন্দন আছে
তেওঁ ক্ষেত্ৰৰ বিষয়ে সিমান নাজানে বুলি বা ক'বলৈ নাযাওঁ, তাতকৈ মানে চান্দুকাই বেছি জানে বুলি নে মিছা কৈছোঁ নি ভাবো বহা বা নিজৰ নিজৰ আপোনালোকে সুধি ল'ব ক'ব তেওঁলোকে দেই। ঠিক আছে, আপোনালোকে তাক শ্বেয়াৰ কৰক। মিঠাতেল কি কি গুণ আছে, কি পাইছে মিঠাতেল খোৱা, তুলসীটো খাই কি পাইছে, আপোনাৰ তুলসীটো খাই যিটো পাইছে, আপোনাৰ ডাইজেষ্টটো খাই কি পাইছে, এই কথাখিনি কওক। এক্টিভিটিৰ কথা, এগৰ গল্পস্থাৰ কথা আপোনালোকে মহিলাসকলে নাজানিব পাৰে, কিন্তু যোৰহাটৰ মহিলা এগৰাকীৰ নাম আছিলে, তেওঁৰ নামটো মই পাহৰিছোঁ, তেওঁ এতিয়া এম্বেচাডৰ ষ্টাৰ। তেওঁ অকল এগৰ গল্পস্থা এইটোৱে বিজনেছ কৰিছে। আপোনালোকৰ তাততো ঢেৰ দিছে, তেওঁ চমকি বা কাকতি বুলি কয়, আপুনিতো এনেই বহি থাকিলে গোটেই ফিল্ডখনেই তেওঁৰ বাবে কাকতি, অনিতা বাইলং কাকতি নেকি, তেওঁ খালি এক্টিভিটৰ নিদিয়ে, গোটেই গেলেকে এৰিয়াত লৈ আছে, তেওঁ মানে লৈ আছে মই যিমানখিনি মানুহ নামটো গৈছোঁ, তেওঁলোকে কৈছে মহিলা এগৰাকী আহিছিলে, দিছিলে, ভাল পাইছিলোঁ, কিন্তু আইডিটো খোলা নাই, আমি আইডি খুলি তেওঁলোকক দি থৈ আহিছোঁ। গতিকে যদি আপোনালোকে নগৈ সেইখন ফিল্ড নেক্সট বাৰ নাপাব কম কথা। লাষ্টত মই আৰু এষাৰি কথা কওঁ, তাৰপৰা বিদায় ল'ব আপোনালোকৰ। মই নতুন কাম কোনো নতুনকৈ আৰম্ভ নকৰোঁ, মই কোনো নতুন কাম নতুনকৈ আৰম্ভ নকৰোঁ, মই এটা ভাল কামৰ বা ভাল বস্তু অনুসৰণহে কৰোঁ। কি কৰিছোঁ? মই কোনো কাম নতুনকৈ আৰম্ভ নকৰোঁ, কিয়নো নতুন কামত জ্বালা আছে নাই? আছে। মই এটা ভাল কামৰ অনুসৰণহে কৰিছোঁ। কি কৰিম? অনুসৰণ কৰিছোঁ। আমাক কি কৰিব কৈছে? অনুসৰণ কৰিব। চন্দ্ৰন চাই কেনেকৈ পইচা পাইছে, ৰনা চাই কেনেকৈ পইচা পাইছে, গুণগুণ চাই কেনেকৈ পইচা পাইছে, চান্দুদাদাই কেনেকৈ পইচা পাইছে, তাক আমি অনুসৰণ কৰি সেইটো কামেই কৰিব লাগে, নতুনকৈ একো ল'ব নালাগে। জাষ্ট সেইখিনি কৰিলে আমি ডেভেলপ হ'ম। এই কথা কৈ মোৰ বক্তব্য